guys, welcome back to my YouTube channel. যেহেতু মই এতিয়া মাৰ ঘৰত আছো, আজি পথাৰৰ পৰা আহি আছো ৰুই। আকচোন মই এটা আপোনালোকক মনোমোহা প্ৰাকৃতিক দৃশ্য দেখাব লৈছো। যেহেতু মই মাৰ ঘৰত আছো, মোৰ মাৰ ঘৰ হৈছে চাচনি মেবিল। আপোনালোকক দেখাব লৈছো। এয়া মেবিলৰ কিছু পৰিৱেশ চাই লওক। এখন হৈছে চাচনি মেবিল। এই মেবিলৰ কিনাৰতে মই নিজৰ মোৰ বাল্যকাল পাৰ কৰিলোঁ। এতিয়া আলিটো অৱশ্যে এনেকুৱা নাছিলে, অকল শিলগুটি পেলাই থৈ দিয়া আছিলে। এই ডুবটো আমি সৰুৰে পৰা দেখি আহিছোঁ, ইয়াতে থকা আৰু বৰ্তমানো ইয়াতেই আছে। চাওকচোন আপুনি এবাৰ প্ৰাকৃতিক পৰিৱেশটো। এইবোৰ মেটেকা। ইয়াতে আমি আগতে সৰুতে মাছ ধৰিছিলোঁ। এইখনেই হৈছে মেবিল, প্ৰাকৃতিক পৰিৱেশে ভৰা মেবিল পৰ্যটন প্ৰকল্প। গছজোপা ইফাৰ গছ দেখিছে নহয়, সেইখিনিতে আছে মেবিল পৰ্যটন প্ৰকল্প পাৰ্কখন। আপোনালোকে আহিব চাব। মেবিলৰ প্ৰাকৃতিক পৰিৱেশ, ভিন্ন ধৰণৰ চৰাই লগতে মাছ কাছ চব জাত পোৱা যায়। ইয়াত ভিন্ন ধৰণৰ দেশী বিদেশী এই পক্ষীও দেখা যায়। ইয়াতে আমি আগতে জীয়ৰীহঁতে মাছ ধৰিছিলোঁ, জাকৈ মাৰোঁ, চালনী, আঁঠুৱা, বৰশী টোপাইছিলোঁ। বহুত মাছ পোৱা যায় ইয়াত। আপোনালোকে কেতিয়াবা মেবিল পৰ্যটন প্ৰকল্প চাবলৈ আহিছে নাই বাৰু? যদি আহিছে নিশ্চয় কমেণ্ট কৰিব। লগতে মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি অন কৰি দিব, যাতে মই আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে চাব পাৰে। চাওকচোন কি ধুনীয়া পৰিৱেশ। এই বিলত বহুত ডাঙৰ ডাঙৰ মাছ কাছ পোৱা যায়। এইবোৰ যোনবোৰ ডুব আছে, তৰা ডুব, এইবোৰ বতাহৰ লগতে ইঠাইৰ পৰা সিঠাইলৈ উটি যায়। মেবিলৰ ওচৰতে আছে মোৰ মাৰ ঘৰ। বহুত দিনৰ মূৰত অহা হয়, তথাপিও মেবিলৰ পৰিৱেশে যেন সদায় মনটো শীতল কৰে। আলিটো ইমান ধুনীয়া কৰিলে এতিয়া দেখিছেনে আপোনালোকে? আগতে বহুত বেয়া আছিলে ৰাস্তাটো। ইয়াত পুল আছে, এইটো এয়া আছে আমাৰ নামঘৰ কাম চলি আছে। ৰামেশ্বৰ তেলীদেৱে এয়া পুঁজিয়ে নিৰ্মাণ কৰা হৈছে এই নামঘৰটো। চব ওপৰত সেইখন শৰাই দিয়া আছে। কি ধুনীয়াকৈ সজা হৈছে আমাৰ নামঘৰটো। এয়া হৈছে ৰঙা টিংপাত দিয়া আছে। বৰ্তমান কাম চলি আছে নামঘৰৰ। তাৰপিছতে বিলখন, এইটো চাইডে আলি, এইটো আলিয়ে যায় আমাৰ ঘৰলৈ। ৰাস্তাই যায় আমাৰ মাৰ ঘৰলৈ। এইফালে যায় বিলৰ কিনাৰে ৰাস্তাটো আছে। এয়া হৈছে আমাৰ নামঘৰটো। চাওকচোন ইমান ধুনীয়াকৈ বনাইছে। পৰিৱেশটো ইমান ধুনীয়া লাগিছে ন? আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন ফ্ৰেণ্ডছ।